কিয় নেলপা পাইলি এডমিশ্যনটো লৈ আহিলোঁ দাদাৰ লগত। দাদিৰ লগত দাদা পিছ পৰিল মই চাৰ্টিফিকেটখন লৈ আহিলোঁ। ভালে হৈছে দে। আগতে যদি চৰকাৰী স্কুলত 5 বাৰ ফেল কৰিছে, এইবাৰ যদি আছে 2 বাৰ ফেল কৰা অসমৰ ভিতৰত যেতিয়া ফেল কৰা নাই পুৰস্কাৰ আহে, প্ৰথম পুৰস্কাৰটো তই পাবি। তোক মই জানা দেখিছে তোক মই এটা প্ৰশ্ন দিছোঁ, কোনটো সংখ্যাৰ পিছত বহে? এইটো আৰু কিবা নাজনা কথা নেকি? শূন্যটো আগত বহিলে আকৌ মূল্য নাপায়, লাজ পাই কাৰণে সেইকাৰণে পিছত বহে। তো নহয় নহয় এবাৰ মোৰটো কচোন ক কোনটো পাছত বহা এতিয়া গম পাইছা না? এতিয়া কোনটো জি পাছে দি হ'লে কিনকে কোনটো মানে হাউদিমা হয় না নহয়? হয় আমি জানো এই হাউদিমা কৈ দি হ'লে আগে দিনা পাছে দি পাছেদি এটা থাক তই ভাবি থাক মই যাওঁ দেখে। ফেঁচা এই নকপি দে এই আমাৰ চেলপাৰ কাকাৰ পুতকটো যে আছে লেলপা তাক এডমিশ্যন দি আহিলোঁ ৰ পিছে ক'ৰ স্কুলত এডমিশ্যন দিলি হা? ক'ৰ স্কুল মানে নকপি দে আগতে ভাত খাৱা স্কুলতে দিছিলোঁ, এতিয়া ভাত খাৱা স্কুলৰ পৰা আনি পেলাই এই চাৰিটা বজাত দিলোঁ দে। ঠিকে আছে। পঢ়াত কেনেকুৱা এতিয়া বৰ্তমান? পঢ়াত কেনে মানে নকপি দে ফেঁচা কেনে মানে কি ক'ম তাৰ কথা আগতে ভাল নাছিলে মান, এতিয়া তাকে কিবা টিউশ্যন মাষ্টাৰ এটা পালি ভাল লগা হয়। টিউশ্যন মাষ্টাৰ এটা আমাৰতো ভাল টিউশ্যন মাষ্টাৰ নাইও বৰ্তমান। হেৰি কৰা নাই বেয়া কি টিভিত পংকজ পাঠকৰ শ্ব' এটা চলি আছে, তাতে ফোন এটা মাৰি চাইছো কি দিয়া দে। হয় নেকি? অঁ এই ফেঁচা বৰ ধুনীয়া দিয়া দিছে। চেল্পা বেছি দেৰি কৰিব নালাগে, শ্ব'টো শেষ হ'ব সোনকালে যোৱাতে যোৱা। যাওঁ দে ফেঁচা। যোৱা যোৱা যা যোৱা যোৱা। এই ফেঁচা এই ভাল দিয়াই দিলা এইটো ৰচোতে পংকজ পাঠকক ফোন মাৰি আছে একবাৰ। অঁ লাগছিল। কোনে কৈছে? পাঠকসকল আপোনাৰ কি প্ৰশ্ন আছে? মই চেলকাৰ ভায়াক তেলকা দে। হয় আপোনাৰ সমস্যাটো জনাব। মোৰ সমস্যা মানে মোৰ কাকাৰ যোনটো আপা আছে লেলপা, এই লেলপাই মানে পঢ়াত বহুত কাঁচা, তাক কি কৰিম এতিয়া? দিয়া দিলে ভাল লাগে। আমি এইটো দিব পৰা বিধানৰ নহয়, সেইবুলি আপুনি এজন ভাল শিক্ষক চাওক আৰু এখন আপুনি ভাল বিদ্যালয়ত তেওঁক নাম ভৰ্তি কৰি দিয়ক, কিজানি সেই ল'ৰাজন ভাল হৈ যায়। অঁ দে হ'ব দে। ধন্যবাদ। দোকানীৰ ঘূৰাই চেলপা ঘৰত নাই। এই কি কবি তাৰ কথা পিছে আহিলি পিছেকে আহিলি মানে বহাগত বহুত দৃশ্য দেখে বৃহস্পতিবাৰে ভাগ বিয়া, তাকে তহঁতক নিমন্ত্ৰণ দিব আহিলোঁ। অঁ হয় নেকি? অঁ দে ঠিকে আছে দে। মই দুখত কোৱা যেন লাগছি, টেনশ্যন হৈছে নেকি কিবা? এই কি কবি দোকানী আমাৰ এই চেলপাও নাই, ঘৰখন কৰি গুচি গ'ল। বা যোনটো আপা আছে লেলপা, এই লাখ টাক কিমান স্কুলত দিবি আৰু চব বোজা মোৰ তাতে বসছি, তাকো পঢ়া চঢ়া নৰে। টিউশ্যন মাষ্টাৰ এটা বিচাৰি আছিলোঁ। টিউশ্যন মাষ্টাৰ কিন্তু মই এটা দিব পাৰিম। দোকানী ক'ত টিউশ্যন? এই বকুলৰ তলত যি এটা ঘৰটো আছে বকুল মাষ্টাৰ, সি কিন্তু কুকুৰলৈ চিধা কথা মাষ্টাৰ। কুকুৰলৈ চিধা কৰা মাষ্টাৰ? তোৰ কেনে মাষ্টাৰ আই? তামান ভাল মাষ্টাৰ আছে সি। কি পাছ? BA পাছ। BA পাছ? মুখে দুটা আখাৰৰ তাকো উল্টাকে। উল্টাকে মানে বুজি নাপালোঁ মাষ্টাৰ। BA পাছ হ'ব লাগে, BA পাছ এই কি বুজাব? মাষ্টাৰ ভাল বুলি কথা নাই, বুঢ়া লেখাৰ মাতল না। কি ক দোকানী? বুঢ়া হালখাৰ মাতলব? তহঁতৰ বাৰীক 45 বছৰত বিয়া দিছিলি, মাতলা নাই নেকি? খং কৰিব নালাগে আপুনি। বিয়াত যাব এতিয়া, মই যাওঁ। অঁ হ'ব যা। বুঢ়া হালখাৰ মাত নলাব লগা পাইছি। গধূলি হ'ল একবাৰ বকুল মাষ্টৰ তাত পাই আহোঁ ৰ। যাওঁ ৰ। ছাৰ কিবা হিচাপ কৰি আছে নেকি? আও কি কবা আছোঁ ৰ। বহুত দিন চন্দ্ৰ গ্ৰহণ লাগা মানুহ দৰে কিয় বা এই নকপি দে, বহুত বিপদ পচোতা। বিপদ দে বহিব। আচ্ছা কথাটো হ'ল ছাৰ, আমাৰ কাকা যে আছে চেলপা, এই চেলপাৰ আপাটো লেলপা, পঢ়াত বহুত কাঁচা। টিউশ্যন ছাৰ বিচাৰিছোঁ, আপোনাৰ নামটো কোৱা কাৰণে আহিলোঁ আপোনাৰ ওচৰত। মোৰ তাতেতো যিহে চলি টিউশ্যন কৰিব নোৱাৰে, তাৰ ইণ্টাৰভিউ ল'ব লাগিব। আমাৰ
লেলপা বহুত ভাল আগতে 6 ফেল করছি ঠিকে আছে তাৰ ইণ্টাৰভিউ লৈ ফেলে মই টিউশ্যন কৰিব লাগিব তাৰ আগে ইণ্টাৰভিউ ল'ব লাগিব ইন্টারভিউ কিন্তু আজিকালি ফেল কৰিব নাই গোটাই পাস ইণ্টাৰভিউৰো ভাগ আছে নহয় কিছুমান ভিতৰ ভুও আছে চলাইটো পাছ কৰিবই মোৰ লৈ ভিতৰ ভু নাই মোৰ ইণ্টাৰভিউ কালি লাগি কালি কালি আহিবি এনে ভালে আছে চাহ খাবি নেকি এ নাখাও দে চাহতে আজি আমাৰো ঘৰত কোনো নাই হ'ব যে চাহ ভাতো নাই চেনিও নাই অঁ যা কি ফুকন কি হচ্ছে কি করবি ভাই দোকান বিক্রি শিখি নে আর অলপ ফেক ভিডিও যাই এসে দিয়ে হয় নেকি এই মোক এটা চাহ দিছোন সাদা লাগবো অঁ সাদা খাওয়া করছে বই এখন ধর সাদা তো না ফিকলে বস্তু দে হ'ব দে মই যাওঁতে আরে ভাই শুন 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 কি হয় ও লেলপাত বলে যাকে দিল দিছি হয় নেকি যাকে মোক কালি কৈছিল দুখত কৈছিল চুলগুলা ভাল হক র যাকে দিছো দা কি করবি বেচলিও আগরবার 5 ফেল বললে না ইটা কিবাকে পাস করলি দে কোনাক দেখি কো আশীর্বাদ দিবি আমার যাতে হ্যাঁ দে আর দে হ্যালো ও কাকা ও ভালে আছে ও ভালে আছা হেৰি হ'ল স্কুলত দিছোঁ তাৰ জাতীয় বিদ্যালয়তে দিছোঁ অঁ আজি তাৰ ইণ্টাৰভিউ আছে ৰ এই চাকৰি নহয় এই জাতীয় বিদ্যালয়ত দিছোঁ না টিউশ্যন মাষ্টাৰ এটা আছে ইণ্টাৰভিউ দিব লাগে অঁ দে হ'ব দে ৰাখছোঁ দে অ' বা লেলপা ওলা হোৱা নাই দে দেৰি হ'ল কি চাই আছা দাদা কি মানে তই কচি গালিছে বানপানী হৈছে নেকি ক'ৰবাত বানপানী হোৱা নাই বৰষুণ নাই কাৰণে নতুনকৈ টিউশ্যনত যোৱা কথা নামেলো পিছে টিফিন কি ললি চাওঁ পন্তা ভাত আৰু আলু ভর্তা ঠিকে আছে দে নতুনকৈ যোৱা কথা না অলপ গাত বলো হ'ব তই প্ৰথমে টিউশ্যনত যাবি ইণ্টাৰভিউত তাৰপৰা বাহিৰে স্কুলত যাবি তাৰপৰা আহি তই টিফিন খাবি ইণ্টাৰভিউ কাৰণে যা আজি শিকিব যা ভালকৈ যাবি আপা দে স্যার আজি বিলে টিউশন বন্ধ দিছে আপনি ও বাপা আরেছে এই আজি এটা নতুন চলে বলে আজি তাকে বুঝাও যা তোর আজি বন্ধ যা এই আমার গাঁৱৰে যা এই আল দুছি পর যা দে স্যার যাতে যা কালি আহিবি দে হ'ব স্যার যা স্যার ও বাপা আইছা আহিব স্যার দে বস নামান চেয়াৰখান ইফালে নিব পহৰৰ অলপ অসুবিধা আছেতো দে বহ থৈছো ইয়াতে থ বাপাৰ নামটো কি মোৰ নাম লেলপা লেলপা কালি বাইদেৰে কৈছি ৰ দাইদেৰে কোৱা হিচাপে তোক আৰু পাই যাব লাগিব তই প্ৰথমতে অকানে আনা কবিয়াটো মাতাচোন অকনে আনে অমিতা বস্তাত ভৰে লৈ মধু আনে চুৰ কৰি পিছে বাছ চাবাছ তই পাৰবি বহ বাকী চাইলেণ্ট পাইছে মই মাতি দি অকানে ক'লে অমিতা গুটি থকা কল কলৰ ৰজা বুলি ক'লে ঘৰুৱা আইতা কল পালি এতিয়া মাতা নাছিলি পাইছে কি চাই আছা সাতটার এটা কথা আছে কি কথা চালু এরে পেট চশমা না ঘুম আইয়া না ওই মোৰ এইটো চুগুৰ পাৱাৰ নাই এইটো চুগুৰৰ পাৱাৰ আছে গাধা এখনো বুজি পোৱা নাই যদি তো পাৰলি উঠছোন তই
দে এতিয়া তই অ আক লিঙে বেলেগ দে অ আ মাতচোন অতে অমিতা পকলিও খাব পাৰি আঞ্জা ৰান্ধিও খাব পাৰি আতে আম পকলি খাম বা তই পাইছে বাই দে উঠছো চেলপা তো অ আটো পাৰলিয়ে এতিয়া কহ মাত কতে কমালো কমলত খতে খৰমত গতে গু দে গতে গু বাল্টিঙত থু দেব কথা হোৱাত কি কথা মোৰ নাম চা চেলপা নহয় মোৰ নাম লেলপা দে যি ন দে এতিয়া কহ গহ দিগালে এতিয়া ইংলিছত লাগি না দে ইংৰাজী হ'ব দে বহি বহি কওঁ দে ইংৰাজী মাতচোন চাৰ ইংৰাজী এনেকে নাজুজি মা আগতে যেনকে জানা সেনকে মাত মাই থাকিলে বাৰু ছাৰ দে মাতচোন মাত কলাখান মাত এ বি চি ডি মাই মোক ভাত দি আছে যা পন্তা নাখাও যা ঘণ্টা আছে যা টপা মাৰি দি খোপাত তুই এতিয়া বাইক ৰচনা কৈছো খাই পাত ফেলা ছাৰ খাই ভাত পেলা মানুহক কাৱৰ কাই ভাত দিব লাগে ছাৰ যেনকে পেলে পেলা বা পাঁচশ বা তই পাৰবি দে বহ দে বাকীনিটো পাৰিলে এতিয়া দুটা বানান কো অমিতা আৰু পেঞ্চিল অ মৌচুমী তোমাৰ তাৰ তাল মোক ফেন পাঁচশ পেঞ্চিলটো তই নহ'লে এতিয়া ময়ে কওঁ দে পেটেকাৰে পেন হৈছে চুল চুল কৰে মোক পেঞ্চিল বাকীখিনি মই দাই ফোন মাৰি কম যা তই আজি যাগে যা ঘৰত চাহ খাবি নেকি নাখাবে নাখাবি তেতিয়া যা হেল্ল' অ হেল্ল' অ কোনেনো অ মই মাষ্টাৰ অ ছাৰ দে কওক অ তেলপা ন অ ছাৰ হয় দে অ লেলপা পাছ হৈছে দে কি ছাৰ লেলপা পাছ অ লেলপা পাছ হাই ফ্ৰেণ্ডছ আপোনালোকৰ নিশ্চয় আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিল সেইবাবে আমাৰ চেনেলটোৱে ইউটিউব চেনেলটো এই ভিডিঅ'বোৰ চাই ভাল লাগিল আপোনালোকৰ সেইবাবে আমাৰ চেনেলটো প্ৰথমতে আপোনালোকে তাত দিয়া লাল বুটনত আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট দিব নাপাহৰিব আৰু ঘণ্টাৰ বাটনটোত ক্লিক কৰিবলৈ নাপাহৰিব